এভৰিৱান ওয়েলকাম জানাইছো মানসী কলিতাৰ অন্য এটি নতুন ভিডিঅ'লৈ আৰু আজি বহুত দিনৰ মূৰত এটা নতুন ভিডিঅ'লৈ আহিছো এটা নতুন পদক্ষেপ হাতত লৈছো আৰু থাম্বনেইলত চাই আপোনালোকে গম পাইছে আজি কিহৰ ভিডিঅ' হ'বলৈ গৈ আছে আশা কৰোঁ আজি ভিডিঅ'টো আপোনালোকে সকলোৱে বহুত বেছি ভাল পাব কাৰণ আজি মই একদম মানে ডাঙৰ পদক্ষেপ এটা হাতত লৈছো শেষত এখন সাৰ্টিফিকেট দিয়া হ'ব আৰু বৰ্তমান সকলো ছাত্ৰ ছাত্ৰী আহি পাইছে প্ৰশিক্ষাৰ্থীসকল আহি পাইছে বহুত ভাল লাগিছে আৰু আপোনালোকৰ সহায় সহযোগিতা আৰু আশীৰ্বাদ বিচাৰিলোঁ গতিকে আজি ভিডিঅ'টো কৰিবলৈ আৰম্ভ কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকক শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে পালে আৰু মোৰ এই কামটো কেনেকুৱা লাগিছে মোৰ এই কামটো বহুত শুভাকাংক্ষীয়ে মোক সহায় কৰিছে তেওঁলোকৰ লগতো মই চিনাকি কৰি দিম সবে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে আৰু তেওঁলোকক এই ভিডিঅ'ৰ জৰিয়তে বহুত ধন্যবাদ বিশেষকৈ ৰূপজ্যোতি দা আৰু ৰাজা আৰু সানি তোমালোক তিনিওজনলৈ বহুত বেছি ধন্যবাদ পিছত মই চিনাকি কৰি দিম আৰু এইফালে ছাত্ৰ ছাত্ৰীসকল আহিছে অকণমান প্ৰসাদৰ ব্যৱস্থা কৰিছোঁ তাৰ পাছতে আমাৰ প্ৰশিক্ষণ আৰম্ভ হৈ যাব গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যদি কিবা এড কৰিবলগীয়া থাকে আপোনালোকৰ সকলোখিনি আইডিয়া মোক দিব বুলি আশা কৰিলোঁ কেৱল ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ কৰ্মশালা আৰম্ভ হৈছে আৰু বহুত যথেষ্ট সংখ্যক মানে ল'ৰা ছোৱালী আহিছে গতিকে এৰেঞ্জমেণ্টত পুৰা ৰূপজ্যোতি দা আৰু আমাৰ ৰাজা লাগি আছে
আমাৰ মিতান চাহি গ'ল আমাৰ মিতান চাহিলে অ' মিতান চকত নাচি দিয়া বহুত বেছি উৎপাত তাৰ আৰু চবকে পাই পেলাই বহুত বেছি ভাল পাইছে সি অকণ নাচি দিয়া ৰিদ এটাৰ লগত নাচি দিয়া অকণ নাচি দিয়া আজি আমাৰ কৰ্মশালা ইমানতে শেষ হ'ল আৰু ইফালে ৰূপজ্যোতিদা ৰাজা আৰু ইফালে চানি বহুত বেছি হেল্প কৰিলে এয়া হৈছে ৰূপজ্যোতিদা আৰু মোক বহুত বেছি মানে হেল্প কৰিছে এই সময়ছোৱাত যেহেতু ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক বৌদ্ধিক আৰু মানসিক উত্তৰণৰ লগতে ধ্ৰুপদী সংগীতৰ প্ৰতি যাতে আমাৰ যিসকল ছাত্ৰী আছে বিশেষকৈ সেই ছাত্ৰীসকল যাতে ভাৰতনাট্যম আৰু আধুনিক নৃত্যৰ প্ৰতি আকৰ্ষিত হয় তাৰ প্ৰতি আমি এক কৰ্মশালাৰ আয়োজন কৰিছোঁ আৰু এই কৰ্মশালা আমি 11 দিনীয়াকৈ আয়োজন কৰিছোঁ আৰু আজি তাৰ প্ৰথমটো দিন আৰু এই প্ৰথমটো দিনত আমি প্ৰায় 75জন ছাত্ৰীয়ে 75গৰাকী ছাত্ৰীয়ে আজি এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে গতিকে আমি কৰ্মশালাটো সফল হ'ব বুলিয়ে ভাবিছোঁ আৰু আমাৰ প্ৰশিক্ষক যি দুগৰাকী আছে যে মানসী কলিতা আৰু সুদীপ্ত বৰা দুইগৰাকী আজি প্ৰথম দিনটোত আমাৰ এই কৰ্মশালাত উপস্থিত থকাৰ বাবে আমি নৃত্য স্পৰ্শ সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা দুইগৰাকীকে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আপোনাকো বহুত বেছি ধন্যবাদ যে আমাক এনেকুৱা এটা মানে সুবিধা কৰি দিয়াৰ কাৰণে হয়নে বহুত বেছি মানে কষ্ট কৰিছে ৰূপজ্যোতিদাই গতিকে থেংক ইউ ভেৰি মাছ আৰু ইফালে মোক সহায় কৰিব ইফালে আমাৰ সুদীপ্ত যাক চবেই ৰাজা বুলি জানে আৰু খুব ধুনীয়া নাচে মানে কি ক'ম আৰু যেতিয়া মানে আপোনালোকক দেখুৱাম তেতিয়া গম পাব আৰু মানে মোতকৈও মানে বহুত ওপৰত আৰু গতিকে ৰাজা ভাল লাগিলে তুমিও আহি পেলাই সহযোগ কৰিলা আজি প্ৰথম দিনটো ভালে গ'ল আমাৰ আৰু পিছত মই পাৰিলে ইউটিউব লাইভ দেখাই থাকিম কিন্তু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু বহুত বেছি গৰম আৰু প্ৰথম দিন এৰেঞ্জমেণ্টতো অলপ সময় লাগিছে আৰু এইফালে আছে ডাংমাতা আৰু প্ৰায়খিনি অভিভাৱক গৈছে আৰু এইফালে অলপ আছে অভিভাৱক মই আজি কৰ্মশালাটো কেনেকুৱা লাগিলে অকণমান বঢ়িয়া লাগিলে আজি প্ৰথম দিন ভাল লাগিছে প্ৰথম দিন ধুনীয়া কৰিছে ল'ৰা ছোৱালীও ধুনীয়াকৈ আহিছে ভাল লাগিছে আঁতৰ পাতৰ পৰাও ল'ৰা ছোৱালী আহিছে জামুগুৰি আৰু এইফালে জিঞ্জিয়া আঁতৰ পৰা আহিছে ল'ৰা ছোৱালীকো এতিয়া কাইলৈও এনেকৈ লগ পাম আৰু চবকে আৰু ইমানে মানে সুবিধা দিব পৰা নাই যিহেতুকে ৰাজহুৱা স্থানত কৰিছোঁ তথাপি মানে বহুত ভাল লাগিছে ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু লগতে মোক সাহস আৰু উৎসাহ দিব আৰু আশীৰ্বাদ দিব আৰু লগতে কিবাকিবি যদি ভুল ভ্ৰান্তি হৈছে সেইখিনিও দেখুৱাই দিব যাতে মই আকৌ নেক্সট মানে ভাল কৰিব পাৰোঁ গতিকে আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ কেনে পালে জনাব ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব মোৰ চেনেলত যদি নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে থেংক ইউ ফৰ ৱাচিং এণ্ড বাই বাই